পুনৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আন এটি ভিডিঅ'লে। আজি মই লৈ আহিছোঁ জেকাৰ মেচিনত কেনেকৈ ফুল বাছে আৰু ফুলবোৰ কেনেকৈ বনায় আৰু ড্ৰামত কেনেকৈনো তাঁত লগায়, এই সকলোবোৰ মই শিকি আছোঁগৈ। আপোনালোকেও শিকিব পাৰিব, আহকচোন। ববিনৰ পৰা সূতাখিনি এনেকৈ টানি থকা হৈছে। তাৰ পাছত এই তাঁৰডাল যে দেখিছে, তাঁৰডালৰ মাজেৰে এডাল মাজেৰে সুমিয়াব লাগে, আনডাল বাহিৰৰ ফালে এনেকৈ সুমিয়াই আনি এইফালে ৰাছত ভৰাই আছে, দেখিছেনে? এইটো দেখিছেনে? এইটোৱে ড্ৰাম হয়। এই ড্ৰামটো এনেকৈ ঘূৰাই আছে। আপোনালোকে আগতে এনেকৈ লগাই পাইছেনে, দেখিছেনে? মই এইবাৰে প্ৰথম। দুজনী লৈ আহিছোঁ ন বাইদেউ, আমাৰ হাৰিয়া দুজনী আনিছোঁ লৈ আহিছে আমাক শিকাব। ইয়াত আঙুলিটো দিয়াৰ লগে লগে এনেকৈ ধোৱাৰ লগে লগে এইটো নাই পিষ্টল একেবাৰে কাষৰডাল কেনেকৈ গুচি আহিছে, দেখিছে? এনেকৈ ধৰিব, তাৰপৰা ওপৰডালে লাষ্ট এইটো এনেকৈ ধৰিব, গম পালে? এনেকৈ ধৰি দেখিলে এইটো, তাৰপৰা গা জাগি হ'লে এনেকৈ কৰিব, এইটো আহি গ'ল নহয়, এনেকৈ দিব, এইটো এনেকৈ ধৰিব, গম পাইছে? আকৌ এইডাল যোৱাৰ পিছত আকৌ এইডাললৈ যাব লাগিব। দেখিলে ন? এনেকৈ আহিলে এনেকৈ কৰি আপোনাৰ এনেকৈ কৰিব, দেখিলে এইটো দুইডাল জাগি সোমাই গৈছে। তাৰপৰা আকৌ নিজৰ গাছ লাগি গ'লে এনেকৈ আহিব, এনেকৈ কৰি এনেকৈ গুচি আহিব। এইফালে ফুলখিনি উঠাই থকা হৈছে গ্ৰাফৰ পৰা, ইয়াত তলত বনাই থকা হৈছে। এই ফুলখিনি ক'ত কেনেদৰে ব্যৱহাৰ কৰা হয় সেইবোৰ আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব। এই কাঠিটো চাওক, মই যোনটো যেনেকৈ যোনটো পাকে ভৰাইছোঁ, প্ৰথমতে তলৰ কোণৰ পৰা ভৰালে এনেকৈ